ভাই ইমান গৰম দিছি একেবাৰে ঘৰতো থাকিব নোৱাৰি এটা খালৰ পাৰত আহি পেলাইও দেখো থাকিব পৰা নাই আমি ইনকে হ'লে দেখো আমি বহুত দিন নাখোৱে আৰু জীয়েই এই শুনছানে কথাটো ময়ো এনে নাভাবা নহয় মই ভাবছো কথাটো কৈছে নেকি কি ভাবছো ভাই এই ঘৰৰ পৰা ওলাই আহি ইয়াতে সেই তাকে চিন্তা কৰি আছিলোঁ তয়ো আহি পালে ভালে হৈছে বাৰু তাৰ ঘৰততো থাকিব নোৱাৰে আমাৰ তাতো লাইনটো কি হয় তোতো জানাই লাইনটো আমাৰ ইয়াতে নাযায়তো মাজে মাজে আহেহে আৰু যিহে অৱস্থা 50 ডিগ্ৰীমান কিজানি মাৰেয়ে ঐ ভাই তাকে হৈছে এতিয়া মই কি কৰোঁ কি নকৰোঁ লাগছে ভাই এতিয়া চবটো গেলে তাত নেকি আমিহে এইকেইটা আছো কিবাকে আৰু কেইদিনমান পিছত তাতেও জাগা নহ'ব হা তই কি কৈ আছা আকৌ বুজি পোৱা নাই মই ভাই ক'ত যাৱাৰ কথা কৈছা ক'ত যাই মানুহ ভৰ্তি হ'ল কি কোৱা লাগছা মোৰ মাথা ঘূৰি গেলেই কি মাথা ঘূৰিছে তোৰ তই সদায় পোৱা নাই নেকি তই ক'ত আছা পৃথিৱীত আছা নে ক'ত আছা তই দুনিয়াৰ মানুহ মুখা দেখো যাই পেলাই সেই চন্দ্ৰত ভৰ্তি হৈছে যায় আমাৰ এইফালে এই চিন্তু গেলেৰি না তাৰ দুদিনমান আগতে এই ব্লেক এণ্ড হোৱাইট সিও গৈছি পট খোৱা তাৰ প্ৰথম আমাৰ হেৰি গৈছি এই মিষ্টাৰ ভাচু সি গৈছি পট খোৱা সি যাই পেলাই দেখাইছি এখন পিছত যাই আছে গোটেই মুখা এতিয়া আমিও যাব লাগিব মই এটা কাম কৰোঁ এতিয়া সিহঁতেতো ভোজ গৈছি কিবা এখন যান বাহন লৈ পেলাই আমাৰ ইমান পইচা পাতিও নাই নহয় মই চিন্তুক ফোন কৰিব পাৰে যদি তাক কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ ৰছী এডাল যদি পেলাই দেই সেনেকৈ যাওঁ আমি অঁ সিহঁতৰ নাম্বাৰ আছে নেকি মোৰ নাম্বাৰ আছে কেতিয়া ৰাখিবই আছে নেকি নাম্বাৰ ফোনটো কৰোঁৱে মই তাক এতিয়া মই ব্যৱস্থাটো নকৰোঁ যদি পাৰি হা এই ফোন কৰ পিছে শুনিছা আমি যাওঁৱে ৰছীডাল পেলাই দিবা দি অঁ যদি কিন্তু আকৌ হৈ কামটো যদি হৈ আকৌ বুলি বান্ধাই যাব অঁ হ'ব দে সেইগিলা হ'ব সেইগিলা কোনো টেনশ্যন নাই ফোনটো কৰোঁ ভাই এই গৰমত থাকিব নোৱাৰা মই আৰু এখন নেদেখা বস্তু দেখিবহে ইচ্ছা যায় চন্দ সূৰ্য সেই ৰিং হৈছে ৰখ বৰ দীঘলকৈ ৰিং হৈছে ৰখ দেই নেকি বৰ আঁতৰত নহয় সেইকাৰণে কি হেল্ল' হয় চিন্তু অঁ নাম্বাৰটো ছেভ আছে অঁ দে চিন্তা চাজি ভাই কিবাকে তই মোক এই হেৰি নহয় এই তহঁতে ভাই চব খাম গেলিয়ে তাত লাগি এতিয়া আমিও যাব লাগিছিল নহয় আমি সৰু মানুহ খাম আমাৰ গাড়ী ঘোৰাও নাই হা হেল্ল' এই জোৰত কৈ অকণমান একো বুজি পোৱা নাই হা নহয় মই এবাৰ কিবা লৈ যাম দে থকা বস্তু আমি টালি টোপলা লৈ যাম বাৰু তই সেইবিলাক চিন্তা কৰিব খালি আমাৰ নিয়াৰ ব্যৱস্থাটো কচোন অঁ এই হেৰি কৰ এই তহঁতে যে টালি টোপলা বান্ধি নিয়া ৰছীডাল যি দীঘল ৰছীডাল সেইডালকে পেলাই দিয়ে সেইডালতে যাম আমি অঁ হেৰি কৰিবি সেইডাল পেলাই দিবি আমি বঢ়িয়াকৈ ইয়াতে দুটাই ধৰিম তহঁতে বহুত মুখা মানুহ আছে দেখোন তহঁত আছা এইফালে ব্লেক এণ্ড হোৱাইট সিহঁতো আছে এই মিষ্টাৰ ভাচুও আছে দেখোন টান্দিয়া গোটেইকেইটাই ধৰি পেলাই আমি যামা কিবাকে এই দুটাই যাম আমি মাত্ৰ অঁ দে পিছে আমি তোৰ এইগিলা কৰি লওঁ কৰি তোক ফোন কৰিম হা লাইনটো হৈছে অঁ সি কৈছে কি জানা কি তহঁতে টালি টোপোলা বান্ধা লাগিব কিন্তু কাৰণ তাতে থাকবা লাগিব একে হেৰি নাই আকৌ ৰাতি বোলে পাত ঠাণ্ডা হয় নেকি দিনত মানে ইয়াতে নিচিনা একো নাই আৰু বঢ়িয়া তাতে শুনিছা এটা আমি টাইম একেবাৰে উইচ কৰি থাকিব নোৱাৰোঁ টালি টোপোলা বান্ধি খালি যাব লাগিব হুঁচিয়াৰ কৰে কালিও যাব নাপালো আজিও যাব নাপাম নেকি এতিয়া ৰাতি হ'ব আহিছি নাই গিংকা ঐ গিংকা সেইটো মই ফোন কৰি আছো তাক তই আকৌ আলি তলতহে আছা নহয় যাই আছো তই আমাৰ বস্তু চব আনিছো এতিয়া আকৌ যাব লাগিব নহয় নে সি হেৰি কৰিব লাগিব নহয় তেতিয়াহে যাব পাৰিম ৰহ ফোনটো লগা নাই কিবা হ'ল নেটৱৰ্ক নাই দেখোন ফলত এই কি নেটৱৰ্ক নহয় কথা ক'ব আহিছো এই তাতে নাই নে ইয়াতে নাই সিফালে নহয় মোৰ তাত নাই ৰ আহিছে আহিছে ঠিকে আছে ডাল ফুটি আহিছো হেল্ল' কেইটাৰ পৰা চেষ্টা কৰি আছো ফোন লগাব লাগে তোক পাৰা নাই বা পাৰে নেটৱৰ্ক নাই ইয়াতে কিবা হৈছে ক'বা নোৱাৰো কালি মানৰ পৰা অকণমান অসুবিধা দি আছে হেৰি কৰা আমি টালি টোপলা লৈ আহিছো হেৰি কৰা তই বস্তুটো পিছে পেলাই দি আমি সাজু হৈ আছো নাই আমি একদম চাফা জেগাত আছো পথৰ মাজত আহিছো একে গাছ চাছ একো নাই জংঘল একো নাই ভুতকে যাম আমি একেবাৰে ৰছীডাল পেলাই দি এই দিবোৰ
হৈ গৈছি অঁ এতিয়া এইখিনি বস্তু আনিছো হ'বনে অ ফেন আনছা ফেন খান নালিও হৈ তাতে ঠাণ্ডা এইখান বাৰু লাগবই আমি ঘুমাব লাগব নহয় এই পিন্ধা কাপোৰ কানি গোটাই হেই গ্ৰীণকাই হেই জীৱনটো পিন্ধা আৰু খোৱা এইবিলাক ডাঙৰ কথা নহয় নাই সোমোৱা আৰু গৰমটো ডাঙৰ কথা গম পাইছানে ঐ আই পেলাই দিলা ঐ ৰুচি ঐ গ্ৰীণকা ঐ ক'ত মুখ বাগিছ ঐ এডাল ৰুচিত ধৰি যাব লাগব ধেমালি নহয় এই গৰুৰ খুটি দেখোনে এইটো এই গোটেই ঘৰৰ পঘা চঘা চব লৈ গৈছে নিজেই ধেমালিও নহয় দেচোন বাৰু চন্দৰ পৰা ৰুচি আহিছি ঐ আহিলে নেকি ঐ এই ৰেডি হৈছে নে এইবিলাক বাজি এই ৰেডি হৈছে নাই ভালকে ধৰি ল দেই আৰু কিন্তু একেবাৰে এৰি দিব লাগিলে একেবাৰে পৰি মৰি ফোন কৰ ইয়ে ইণ্ডিয়া লাগব নহ'লি